হেল্ল' এভৰিৱান, মই শ্বেহনাজ পাৰবিন। মই আহি আছোঁ 22 ছেপ্টেম্বৰত জাউকাটা দিয়া নৱজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। নমস্কাৰ, মই ৰুজিনা পাৰবিন। মই আহি আছোঁ অহা 21 ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰ দিনা জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি। নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবেই ভালে আছে। ইতিমধ্যে যোৱা ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছিল জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী হাতত লৈ তেওঁলোকে অসম ভিত্তিত নাও খেল অনুষ্ঠিত কৰিবলৈ যাই আছে। আৰু সেই নাও খেলৰ আপোনালোকে দেখিবলৈ পাই আছে আজি কিন্তু মাথো এটা দিন আছে। আজি 20 তাৰিখ অহাকালিৰ পৰা আৰম্ভ কৰি আপোনালোকক এইখন মঞ্চৰ পৰাই আপোনালোকে দেখিবলৈ পাব নাও খেল। জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা যিটো নাও খেল, সেই নাও খেলকো এইটো মঞ্চৰ পৰা পৰিচালনা কৰা হ'ব। ইতিমধ্যে কিন্তু মঞ্চৰ কাম আপোনালোকে দেখিবলৈ পাই আছে। 70% কাম কিন্তু কমপ্লিট হৈছে। এই যে আপোনালোকে দেখিবলৈ পাই আছে এইটো জাউকাটা যিটো কুলসীপাৰ নদী আছে, আপোনালোকে পূবফালে আপোনালোকে জানে যে জাউকাটা যিটো বজাৰ আছে, সেই বজাৰৰ পৰা অকণমান পশ্চিম ফালে। আৰু মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যোৱা বছৰো জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত প্ৰথম বাৰ্ষিক যি নাও খেল অনুষ্ঠিত কৰিছিল, এই বছৰ কিন্তু দ্বিতীয় বাৰ্ষিক নাও খেল অনুষ্ঠিত কৰিবলৈ যাই আছে। এই যে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যিসকল ইঞ্জিনযুক্ত নাও আছে, তাত কিন্তু একদম এই মঞ্চ পৰিচালনাৰ ক্ষেত্ৰত যি বস্তু দৰকাৰ আছে চব কিন্তু একদম ৰেডি। আৰু ইতিমধ্যে যে চাৰিওফালে দেখিবলৈ পাই আছে নাও খেল পৰিচালনাৰ লগতে যে আপোনালোকে দোকান পোহাৰ বহুৱাৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাই আছে। চ' আচলতে খুবেই বেছি ভাল লাগে। ইতিমধ্যে কোনো ধৰণৰ বাধা বিঘ্নতা নাই, কাৰণ অহাকালি 21 আৰু 22 তাৰিখে একদম ফাইনাল চৰকাৰী অনুমোদন লাভ কৰিছে জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা নাও খেলে। গতিকে মই এই ক্ষেত্ৰত কমিটিৰ মানুহে কি কয় আমি পোনে পোনে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। জাউকাটা দিয়া নৱজ্যোতি ক্লাবৰ যিটো আমি নাও খেলা অনুষ্ঠিত কৰিছোঁ, সেই নাও খেলাৰ অনুষ্ঠিত যিটো পাৰ্মিশ্যন আমি আজি পাইছোঁ। আৰু 21-22 দুদিনীয়া কাৰ্যসূচীৰে যি নাও খেলা অনুষ্ঠিত হ'ব, প্ৰত্যেক নাৱৰ মালিকক আমি এই নাও খেলা তাৰমানে যোগদান কৰিবলৈ, নাওখন লৈ আহি নাও খেল দেখাবলৈ ৰাইজক মানে যিখিনি আমোদ প্ৰমোদ দিব লাগে সেইখিনি সহযোগিতা কৰিবলৈ মোৰ তৰফৰ পৰা মই সভাপতি হিচাপে আহ্বান জনাইছোঁ। যিহেতু অসমৰ বিভিন্ন প্ৰান্তত নাও খেলা হয়, বিভিন্ন ধৰণৰ এই সাংস্কৃতিক সন্ধিয়া হয়, সেই হিচাপে আমিও তাৰমানে নাও খেলা নহয়, খালি ৰাতি 7টাৰ পৰা 12টালৈকে আমি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। যেহেতু দুদিনীয়া কাৰ্যসূচী, তাত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। সন্ধিয়াত তাৰমানে ছিংগাৰ গায়িকাবিলাক থাকিব। গোৱালপাৰাৰ পৰা আহিব জেচমিনা, দৰঙৰ পৰা আহিব এজন ছিংগাৰ। বিভিন্ন প্ৰান্তৰ পৰা আমি গায়িকাক আমি আহ্বান জনাইছোঁ উক্ত অনুষ্ঠানত। গতিকে আমাৰ স্থানীয় যিবিলাক শিল্পী আছে সিহঁতকো আমি আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানত সাংস্কৃতিক আৰু নাও খেলৰ যিটো প্ৰগ্ৰাম অনুষ্ঠিত কৰা হ'ব, প্ৰত্যেকজন মানুহক আমাৰ কমিটিক সহায় সহযোগিতা কৰে যেন, আৰু এই খেলখন যাতে আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ, সকলো ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমি খেলখন নিয়াৰীভাৱে বা ন্যায় নিষ্ঠাভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ। চ' গাইজ, আপোনালোকে শুনিলে কমিটিৰ মানুহে কি কৰিলে। আচলতে খুবেই বেছি ভাল লাগিছে, কাৰণ নাও খেলাৰ প্ৰত্যেকটো নাৱৰীয়াৰ এটা সন্দেহ থাকে যে নাও খেলাত তেওঁলোকে চৰকাৰী অনুমোদন পাইছে না নাই। গতিকে এই ক্ষেত্ৰত আপোনালোকে একদম কমিটিৰ সভাপতি সম্পাদকে একদম স্পষ্টীকৰণ দিছে। আৰু মই স্ক্ৰীনশ্বট ভিডিঅ'ত আপোনালোকক স্ক্ৰীনশ্বট দি দিছোঁ। কোনো ধৰণৰ চিন্তা নাই, কোনো ধৰণৰ বাধা বিঘ্নতা নাই। আপোনালোকে এইখন নাও খেল চাবলৈ বা যিসকল নাৱৰীয়া বন্ধু আছে বা যিসকল নাওপ্ৰেমী ৰাইজ আছে, আপোনালোকে দলে বলে আহি এইখন নাও পৰিচালনাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিব বুলি কমিটিয়ে আহ্বান জনাইছে। গতিকে আপোনালোকে যিজনে য'ৰ পৰা ভিডিঅ'টো দেখি আছে চবেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকক অহা 21 আৰু 22 তাৰিখ নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা নাও খেলটো সকলোৱে মিলি ঐক্যবদ্ধভাৱে যাতে তেওঁলোকে নাও খেলটো পৰিচালনা কৰিব পাৰে, সেই ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰক। তো থেংক ইউ, শুক্ৰিয়া, ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। চবকে জয় অসম। মোৰ ছাৰ ইয়াতে ৰখি আছে। হেল্ল' এভৰিৱান, মই শ্বেহনাজ পাৰবিন। মই আহি আছোঁ 22 ছেপ্টেম্বৰত জাউকাটা দিয়া নৱজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। আপোনালোকৰ লগত গীত গাম, ডেন্স কৰিম, এনজয় কৰিম। চ' সেইদিনা সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। আৰু মোক ইমান এটা ধুনীয়া মঞ্চত আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সন্মানীয় সভাপতি মহোদয়, সম্পাদক, লগতে সমূহ সদস্যসকলক। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ জিয়াউৰ ৰহমান ডাঙৰীয়া। ধন্যবাদ। নমস্কাৰ, মই জেচমিনা পাৰবিন। মই আহি আছোঁ আপোনালোকৰ মাজত অহা 21 ছেপ্টেম্বৰ 2024 তাৰিখে জাউকাটা দিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ।
আশা কৰোঁ সকলোকে লগ পাম, সকলোৱে মিলি গান গাম, বহুত এনজয় কৰিম, ডান্স কৰিম। সকলোৰে উপস্থিতি কামনা কৰিলোঁ। আৰু মোক ইমান এটা ধুনীয়া অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে ক্লাবৰ সকলো সদস্যলৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ দাতা আব্দুল হামিদক। ধন্যবাদ। নমস্কাৰ, মই ৰুজিনা পাৰবিন। মই আহি আছো অহা 21 ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰ দিনা জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। মই আশা কৰিলো তাতে সকলোৱে আহিব, আমি সকলোৱে মিলি এনজয় কৰিম। মোক আমন্ত্ৰণ কৰাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো অহিদুৰ দাদাক আৰু লগতে খাইৰুল হক দাদাক। ধন্যবাদ।